ফ্ৰেণ্ডছ আজি এয়া কৰ্দৈ মিঠা জেলি বনাম কৰ্দৈখিনি ভালকৈ দেখাইছোঁ সেইফালে কৰ্দৈখিনি গছৰ পৰা পাৰি ল'লোঁ ধুনীয়াকৈ আৰু কৰ্দৈ জ্বলা মিঠা জেলি বনাম আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু ধুনীয়াকৈ চাওকচোন কৰ্দৈখিনি একদম পকি আছে সেইবাবে ভাবিলোঁ মিঠা কৰ্দৈ জেলিয়ে বনাওঁ কেৰাহী পাতি ল'লোঁ আৰু মই কৰ্দৈ মিঠা আচাৰ বনাবৰ বাবে এইফালে জিৰা পাঁচফোৰণ আৰু এইফালে অকণমান মছলা গুড়ি আছিলে বনাই থোৱা ঘৰতে আৰু এয়া কেঁচা জলকীয়া আৰু শুকান জলকীয়া লৈছোঁ এয়াই আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু মই এতিয়া মছলাখিনি দি দিম বৰ বেছি মই মছলা ব্যৱহাৰ কৰা নাই জ্বলা মিঠা আচাৰে বনাইছোঁ যদিও মছলা আমাৰ ঘৰত খুব কম পৰিমাণে খোৱা হয় আৰু মই এতিয়া সৰুকৈ কৰ্দৈখিনি কাটি লৈছিলোঁ এইখিনি ইয়াত দি দিম অকণমান সৰহকৈ কাটিছোঁ যিহেতু কৰ্দৈখিনি কমি যায় আৰু এইখিনি ভালদৰে লৰাই ভাজি থাকিব লাগিব যেতিয়ালৈকে কৰ্দৈখিনি পমি নাযায় গাটো অকণমান ভাল নহয় সেইবাবে ORS আনি লৈ গুলি খাওঁ মাজে মাজে আৰু ORSটো খাই থাকিলে ভালেই আৰু সকলোৱে জানেই এইফালে কামত লাগি আছোঁ আৰু এইখিনি হৈ আছে লাহে লাহে হৈ থাকিব মই এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিম অকণমান আৰু অকণমান হালধি দিছোঁ এইফালে কৰ্দৈৰ পৰা পানী ওলাইছে উতলি আছে পূৰা আৰু এইখিনি গুড় যিহেতু জ্বলা মিঠা জেলি বনাম আৰু গুড়খিনি এনেকৈ কাটি লৈছিলোঁ সোনকালে তেতিয়া গলিবলৈ ভাল হয় দি দিম এনেকৈ মিহি মিহিকৈ গুড়খিনি কাটি দিলে সোনকালে গলি যায় গলিবলৈ সুবিধা হয় এইফালে গুড় পকি গ'ল আৰু হৈছে আৰু প্ৰায়খিনি আৰু অকণমান বাকী আছে আপোনালোকক শেষত দেখাম মই আৰু মই এনেকৈ ৱেইট কৰি আছোঁ মোৰ কৰ্দৈ জ্বলা আৰু মিঠা আচাৰ বনাই ৰেডি হৈছে আৰু এয়া আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন খুবেই টেষ্টি হয় খাবলৈ আৰু ৰুটিৰ লগত এনেকৈ